গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকৰ লগত মই লাইপোমা নামৰ এটা কণ্ডিশ্যনৰ বিষয়ে তেনেকৈ অকণমান খৰচি মাৰি ডিছকাছ কৰিব ওলাইছোঁ। লাইপোমাবিলাক সাধাৰণতে বহুত মানুহৰ তেওঁলোকৰ স্কিনৰ তলত কিছুমান টেমুনা ডেভেলপ হয় আৰু সেই টেমুনাবিলাক শ্ল' গ্ৰ'ইং, লাহে লাহে তেনেকৈ গ্ৰ' কৰে আৰু ইমান আনকমনো নহয়। এই বেমাৰটো প্ৰত্যেক হাজাৰজন মানুহৰ বিপৰীতে প্ৰায় এজন বা দুজন মানুহৰ তেনেকৈ এই টেমুনাবিলাক থকা দেখিব পোৱা যায়। এতিয়া এই টেমুনাবিলাক সাধাৰণতে যিহেতু টেমুনা হয়, তো অবভিয়াছলি পেচেণ্টবিলাকে ভয় খাই থাকে যে তেওঁলোকৰ শংকা উপজে। তেওঁলোকে ভাবে যে এই টেমুনাবোৰ কিবা কেঞ্চাৰটো তেনেকৈ নহয় বা কেঞ্চাৰলৈ তেনেকৈ ফিউচাৰত গৈ ট্ৰান্সফৰ্ম বা ৰূপান্তৰ হোৱাৰ কিবা তেনেকুৱা সম্ভাৱনা আছে নেকি। তো এনেকুৱা টাইপৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ কুৱেশ্যনছ তেনেকুৱা তেওঁলোকৰ ব্ৰেইনত তেনেকৈ আহি থাকে আৰু সেনেকৈ তেওঁলোকৰ মানসিক উদ্বিগ্নতাও জাগে আৰু ডক্টৰৰ ওচৰত আহি তেনেকৈ তেওঁলোকে ডক্টৰক কুৱেশ্যন কৰে আৰু ডক্টৰৰ পৰা জানিব চেষ্টা কৰে এই টেমুনাটোৰ বিষয়ে বা ইয়াৰ ডায়েগনচিছটোৰ বিষয়ে। এতিয়া লাইপোমাবিলাক ক'বলৈ গ'লে স্কিনৰ তলত ডেভেলপ হোৱা কিছুমান সৰু সৰু টিউমাৰ বুলি ক'লে আকৌ আপোনালোকে ভয় নাখাব। টিউমাৰ বুলি ক'লে সাধাৰণতে চেল বা কোষৰ অভাৰগ্ৰোথ হোৱাটোকে বুজায় আৰু টিউমাৰৰো তেনেকুৱা দুটা ভাগ থাকে মেইনলি, এটা হ'ল বিনাইন আৰু এটা হ'ল মেলিগনেণ্ট। বেছিভাগ টিউমাৰ যিবিলাক কোষৰ অভাৰগ্ৰোথ হৈ কেনে ডেভেলপ হয়, সেই টিউমাৰবিলাক বিনাইন থাকে। বিনাইন নন মেলিগনেণ্ট বা নন কেঞ্চাৰাছ। খুব লিমিটেড এমাউণ্টৰ টিউমাৰহে মেলিগনেঞ্চিলৈকে তেনেকৈ ট্ৰান্সফৰ্ম হয় বা মেলিগনেণ্ট হিচাপে তেনেকৈ ডেভেলপ হয় বা কেঞ্চাৰ হিচাপে তেনেকৈ ডেভেলপ হয়। তো আপোনালোকে সেইকাৰণে ভয় নাখাব যে এনি কাইণ্ড অফ সৰু তেনেকুৱা টেমুনা বা গ্ৰোথ বা টিউমাৰ বা লাম্প বা নডিউল তেনেকুৱা দেখিলে আপোনালোকে ভয় নাখাব আৰু ডক্টৰৰ ওচৰত যাই কিনে আপোনালোকে তেনেকৈ কনফাৰ্ম কৰি ল'ব আপোনালোকৰ যদি কিবা তেনেকুৱা ডাউটছ বা কুৱেৰিজ বা তেনেকুৱা ভীতি শংকা থাকে। এতিয়া লাইপোমাবিলাক সাধাৰণতে আমাৰ বডিৰ যিবিলাক ফেট চেলছ থাকে, চৰ্বিৰ কোষ থাকে, সেইবোৰ একুমুলেট হৈ কেনে বা একত্ৰিত হৈ কেনে সৰু সৰু তেনেকুৱা একোটা টেমুনা গঠন হয় আৰু টেমুনাবিলাক সাধাৰণতে ছালৰ তলত থাকে। ছাল আৰু আমাৰ মাংসপেশীৰ মাজত তেনেকৈ ডেভেলপ হয়। এই টেমুনাবিলাকৰ স্পেচিফিক লক্ষণ থাকে। লক্ষণ বুলি ক'লে সাধাৰণতে ইহঁত অলপ ৰাবাৰী হয়। ৰাবাৰী অলপ ৰবৰৰ নিচিনা হয় ইহঁতৰ কনচিষ্টেঞ্চিটো, লাৰিলে পিটিকিলে ৰবৰ যেন লাৰিছোঁ তেনেকুৱা ফিল হয়। মুভ কৰে ইহঁতৰ কাষৰ এৰিয়াখিনি বা জেগাখিনি তেনেকৈ ইহঁতে মুভ কৰি থাকে, ইফালৰ পৰা সিফালে অলপ তেনেকৈ মুভ কৰে। পেইনলেছ থাকে, একো তেনেকুৱা বিষ নাথাকে। চাইজ বুলি ক'লে 2 ইঞ্চি বা 5 চেণ্টিমিটাৰতকৈ কম হয় আৰু লগতে তেনেকুৱা ইহঁতৰ একো মাজত বা টেমুনাটোৰ মাজত তেনেকুৱা একো প'ৰ্ছ বা একো কেন্দ্ৰ বা একো পাংটাম তেনেকৈ নাথাকে, যিটোৰ জৰিয়তে পুছ তেনেকৈ বাহিৰলৈকে ওলাই থাকিব পাৰে। লোকেশ্যনখিনিও খুব ইম্পৰ্টেণ্ট হয়। লাইপোমাবিলাক যিহেতু ফেট চেল বা চৰ্বিৰ চেলেৰে গঠিত, সেইকাৰণে বডিৰ যিবোৰ এৰিয়াত ফেট চেলছৰ একুমুলেশ্যনটো বেছি হয়, তেনেকুৱা জেগাবিলাকত লাইপোমা বেছি কমনলি ডেভেলপ হয়। যেনেকৈ পেটত বা আমাৰ বেক বা চেষ্ট, শ্ব'ল্ডাৰ কান্ধ, আপাৰ আৰ্মছ আমাৰ বাহু, ওপৰৰ বাহু, ফ'ৰ আৰ্মছ আমাৰ তলৰ বাহুটো, ঠিক আছে, এনেকুৱা জেগাবিলাকত। আৰু থাইজ আমাৰ যিখিনি আপাৰ লেগছৰ এৰিয়া হয়, এই এৰিয়াখিনি তেনেকৈ বেছি কমনলি দেখা যায় কাৰণ এই জেগাবোৰত ফেট চেলছৰ একুমুলেশ্যনটো বেছি কমনলি হয় বা বেছি ডিষ্ট্ৰিবিউট হৈ থাকে। লোৱাৰ লিম্বছ ভৰিত লাইপোমা খুব কমেই তেনেকৈ দেখা যায়। এতিয়া লাইপোমাবিলাকৰ কাৰণটো কি হয়, কিহৰ কাৰণে হয়? কাৰণ বুলি ক'লে লাইপোমাবিলাক সাধাৰণতে জেনেটিক থাকে, ফেমিলি হিষ্ট্ৰীৰ পৰা তেনেকৈ ৰান কৰে আৰু সেইটোক বাদ দি কেনে কেতিয়াবা কিছুমান ৰিস্ক ফেক্টৰো ক'ব পাৰি। ৰিস্ক ফেক্টৰকেইটা মই কৈ দিছোঁ। এটা হ'ল অবেচিটি। যদি পেচেণ্টগৰাকীৰ মেদবহুলতা আছে তেতিয়াহ'লে তেওঁৰ লাইপোমা বা এনেকুৱা টিউমাৰ ডেভেলপ কৰাৰ ৰিস্কটো বাঢ়ি যাব। যদি তেওঁৰ ফেটি লিভাৰ থাকে তেতিয়াও ৰিস্কটো বাঢ়ি যায়। যদি তেওঁৰ ব্লাডত তেনেকৈ কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড, ল' ডেঞ্চিটি লিপ'প্ৰটিন বা VLDL বা ভেৰি ল' ডেঞ্চিটি লিপ'প্ৰটিন বা বেড ফেটছ এইবিলাক তেনেকৈ বাঢ়ি গৈছে, সেইটোও এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰে লাইপোমা ডেভেলপ হোৱাত। ইয়াৰ লগতে
কিছুমান পেচেণ্টৰ কিছুমান অন্যান্য হেল্থ কণ্ডিশ্যনৰ লগত লাইপমা তেনেকৈ ডেভেলপ হ'ব পাৰে। এইবিলাকৰ ভিতৰত ডাৰ্কামছ ডিজিজ, গাৰ্ডনাৰ্ছ চিণ্ড্ৰম, মেডেলাংছ ডিজিজ এনেকুৱা টাইপৰ কণ্ডিশ্যন থাকে। এতিয়া এই মেডেলাংছ ডিজিজত সাধাৰণতে খুব মানে এলকহলিক বহুত মানে মদ্যপান কৰা পেচেণ্টবিলাকৰ তেনেকৈ লাইপমা ডেভেলপ হোৱা দেখা যায়। তেওঁলোকৰ লাইপমাবিলাক সাধাৰণতে চিমেট্ৰিকেল হয় আৰু নেক, শোল্ডাৰ এইবিলাক এৰিয়াত বেছি মানে ডেভেলপ হয়। আৰু এটা কথা আমাৰ ক'ব পাহৰিলোঁ, লাইপমাবিলাক সাধাৰণতে চিমেট্ৰিকেল থাকে। চিমেট্ৰিকেল মানে আপোনাৰ যদি ৰাইট ছাইডত থাকিব তেতিয়াহ'লে লেফ্ট ছাইডতো তেনেকৈ সি থাকিব, একেই মানে লেভেলত, ঠিক আছে, একেই লেভেলত তেনেকৈ সি ডেভেলপ হয়। এতিয়া লাইপমাবিলাক আৰু চিষ্ট, লাইপমাৰ নিচিনা আৰু এটা কণ্ডিশ্যন আমাৰ স্কিনত তেনেকৈ ডেভেলপ হয়, এইটো চিষ্ট বুলি কয়। খুব কমনলি চিবেচিয়াছ চিষ্ট বুলি কোৱা হয়। এতিয়া বহুত সময়ত মানে কনফিউজন হৈ থাকে লাইপমা আৰু চিবেচিয়াছ চিষ্টৰ মাজত। মই সেইখিনিও অকণমান কৈ দিছোঁ থুলমূলকৈ। চিবেচিয়াছ চিষ্টবিলাক সাধাৰণতে চিষ্ট হয়। চিষ্ট বুলি ক'লে তাৰ ভিতৰত মানে কিছুমান ফ্লুইড টাইপৰ মানে অলপ ছেমি চলিড বা লিকুইড টাইপৰ ছাবষ্টেঞ্চ মানে ভিতৰত থাকে। লাইপমাটো চলিড হয়, লাইপমাত মানে ফেট চেলছবিলাক থাকে আৰু সেইটো মোটা হয়। কিন্তু ইন কণ্ট্ৰাষ্ট চিষ্টত মানে ফ্লুইডিক ছাবষ্টেঞ্চবিলাক থাকে। সেইবোৰ সাধাৰণতে ডেড স্কিন চেলছো হ'ব পাৰে বা তাত কিছুমান অন্যান্য কিছুমান ইনফেকশ্যনো এছ'চিয়েটেড হ'ব পাৰে, এনেকুৱা টাইপৰ। চিষ্টবিলাক সাধাৰণতে পেইনফুল হ'ব পাৰে কাৰণ চিষ্টত মানে এটা কোৰ থাকে বা এটা চেণ্ট্ৰেল ফাংটাম এটা থাকে বা এটা মানে কেন্দ্ৰ এটা থাকে বা এটা চ'ৰ্চ থাকে বা এটা হোল থাকে, ভেৰি মাইক্ৰস্কপিক, আৰু সেইটোৰে তেনেকৈ বস্তুৰ বা এনভাইৰমেণ্টৰ লগত তেনেকুৱা আদান প্ৰদান হ'ব পাৰে আৰু সেইটো কাৰণে তাত ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। লাইপমাত কিন্তু সেনেকুৱা একো নাই। লাইপমাবিলাকত সেনেকুৱা চেণ্ট্ৰেল ফাংটাম নাথাকে, তো সেইটো মানে ক্ল'জড হৈ থাকে। সেইকাৰণে লাইপমাবোৰত তেনেকুৱা ইনফেকশ্যন হোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ হয় আৰু সেইটো কাৰণে লাইপমাবিলাকত তেনেকুৱা পেইন চেইন নাথাকে। কিন্তু ইন কণ্ট্ৰাষ্ট চিষ্টত মানে পেইন চেইন থাকে কাৰণ চিষ্টত যিহেতু এটা মানে চেণ্ট্ৰেল ফাংটাম এটা থাকে, তো সেইটো কাৰণে বেক্টেৰিয়া, ভাইৰাছ এইবিলাক ভিতৰত সোমাই কিনে তাত ইনফেকশ্যন কৰিব পাৰে। আৰু চিষ্টবিলাক বিভিন্ন ৰকমৰ জেগাত তেনেকৈ ডেভেলপ হ'ব পাৰে। লাইপমাবিলাকৰ জেগাবিলাক সাধাৰণতে য'ত মানে ফেট চেলছৰ ডিষ্ট্ৰিবিউশ্যন থাকে তাতহে তেনেকৈ ডেভেলপ হয়। আৰু চিষ্টবিলাক সাধাৰণতে ফাৰ্ম থাকে, অলপ তেনেকুৱা ফাৰ্ম কনচিষ্টেঞ্চি, আপুনি মুভ কৰিব নোৱাৰে, এক জেগাতে সি মানে দৃঢ় হৈ থাকে। লাইপমাবিলাক মানে অলপ মুভ কৰে, ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে তেনেকৈ মুভ কৰিব পাৰে। তো এইখিনিয়ে হৈছে চিষ্টৰ আৰু লাইপমাৰ মাজত এটা থুলমূল মানে প্ৰভেদ। এতিয়া চিষ্টবিলাকৰ ভিতৰত খুব কমনলি চিবেচিয়াছ চিষ্ট থাকে। চিবেচিয়াছ চিষ্ট ইজ ভেৰি কমন। চিবেচিয়াছ চিষ্টবিলাক সাধাৰণতে আমাৰ বডিৰ যিবিলাক মানে চিবাম প্ৰডিউচিং গ্লেণ্ডছ থাকে, মানে চিবেচিয়াছ গ্লেণ্ড মানে তৈল গ্ৰন্থি, বডিত মানে তৈল গ্ৰন্থিবিলাক বিভিন্ন ৰকমৰ জেগাত থাকে, সেইবোৰত ইনফেকশ্যন হৈ কিনে চিবেচিয়াছ চিষ্ট তেনেকৈ ডেভেলপ হ'ব পাৰে। এতিয়া লাইপমা লৈ কিনে বহুত পেচেণ্ট তেনেকৈ আহে, আমাৰ ক্লিনিকতো আহে বা এনেও তেনেকৈ আমি দেখা পাওঁ, যিহেতু বেমাৰটো কমন। লাইপমাবিলাকৰ তেনেকুৱা ট্ৰিটমেণ্টৰ মানে ফলপ্ৰসূতাটো বা ইউজফুলনেছটো কেনেকুৱা হয়। মই যদি কওঁ লাইপমাবিলাক ট্ৰিটমেণ্ট নকৰিলেও হয়। আপোনাৰ যদি লাইপমাত একো চিমটম তেনেকৈ নাই, কি মানে সৰু সৰু হৈ আছে আৰু আপোনাৰ তেনেকুৱা জেনেটিক হিষ্ট্ৰী এটা আছে, তেতিয়াহ'লে আপুনি ট্ৰিটমেণ্ট নকৰিলেও হয়। আপুনি চাই থাকিব পাৰে। পিছত যদি লাইপমাবিলাক ধৰক কাষৰ ছাৰাউণ্ডিং ষ্ট্ৰাকচাৰত তেনেকৈ ডাঙৰ হৈ কিনে প্ৰেছাৰ দি কিনে তাত পেইন আহে, তেতিয়া আপুনি ট্ৰিটমেণ্টৰ মানে কি আৰু ওচৰ চাপিব পাৰে বা ডক্টৰৰ ওচৰ চাপিব পাৰে। বা চাইজটো ডাঙৰ হৈ গৈছে, কম সময়ৰ ভিতৰতে সি মানে অলপমান দ্ৰুতগতিত তেনেকৈ বাঢ়িছে, লগতে মাল্টিপল লাইপমা তেনেকৈ গ্ৰোথ হৈয়ে আছে আপোনাৰ বডিত, তেতিয়া আপুনি ট্ৰিটমেণ্টলৈকে আহিব পাৰে। ট্ৰিটমেণ্টৰ মানে ছাকচেছ ৰেটটো কেনেকুৱা? মই যিহেতু হোমিঅ'পেথিক ডক্টৰ হয়, তো মই হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনৰ মানে ৰোলখিনি ক'ব পাৰিম। হোমিঅ'পেথিক দৰৱ খালে যিহেতু বেমাৰটো জেনেটিক হয়, সম্পূৰ্ণৰূপে নাইকিয়া হয় বুলি মই ক'ব নোৱাৰোঁ। কিন্তু যদি আপোনাৰ লাইপমা মানে কি আৰু দ্ৰুতগতিত বাঢ়ি আছে, বাঢ়াটো মানে শ্ল' ডাউন কৰি দিব পাৰি বা ইভেঞ্চুৱেলি ষ্টপ কৰিব পাৰি, বা যদি নতুন নতুন তেনেকৈ লাইপমা গ্ৰোথ হৈ আছে, সেইটো তেনেকৈ কণ্ট্ৰল কৰিব পাৰি বা ষ্টপ কৰি দিব পাৰি। আৰু লাইপমাৰ চাইজটো তেনেকৈ সৰু কৰি দিব পাৰি। কিন্তু একেবাৰে নাইকিয়া হোৱাটো অকণমান কঠিন হয়। তথাপি ৰোলটো ভাল হয় হোমিঅ'পেথিকত। কিছুমান দৰৱ খুবেই ইফেক্টিভ থাকে, যদিও আপোনাৰ ভালকৈ কেছ হিষ্ট্ৰী লৈ কিনে আপোনাক দৰৱ পাতি দিয়াটো বেছি যুক্তিসংগত। তথাপি কিছুমান স্পেচিফিক মেডিচিনছ থাকে, যেনেকৈ ফুজা অক্সিডেণ্টেলিছ, কেলকেৰিয়া ফ্ল'ৰিকাম, কেলকেৰিয়া কাৰ্বনিকাম, ফাইটলাকা বেৰী, লেপিছ আলবা,
এনেকুৱা টাইপৰ দৰৱবিলাক আমি কমনলি তেনেকৈ প্ৰেছক্ৰাইব কৰোঁ। ইয়াৰ লগতে চামটাইমছ ইভেন চাইলিচিয়াও দিয়া হয়। তো এইবিলাক দৰৱে সাধাৰণতে কমনলি প্ৰেছক্ৰাইব কৰা হয়। এতিয়া লাইপমা হ'লে সাধাৰণতে কিবা ঘৰুৱা যত্ন বা কিবা আছে নেকি? লাইপমাবিলাকতো হ'বই, এইটো তেনেকৈ ৰোধ কৰিব নোৱাৰি। যদি আপোনাৰ জেনেটিক তেনেকুৱা ফেমিলি হিষ্ট্ৰীত আছে তেতিয়াহ'লে ইভেঞ্চুৱেলি আপোনাৰ লাইপমা ডেভেলপ হ'ব পাৰে। কিন্তু আপুনি সেই কি আৰু ৰিস্কবিলাক কমাব পাৰে। আপুনি ধৰক ফেটি লিভাৰ হোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে। ব্লাডত তেনেকৈ কলেষ্টৰল বা আপোনাৰ লিপিড প্ৰফাইলটো বেছি হোৱাৰ পৰা নিজকে তেনেকৈ বচাই ৰাখিব পাৰে এক্সাৰচাইজ কৰি, ভাল ডায়েট সেৱন কৰি, ঠিক আছে। তো সেনেকুৱা টাইপৰ বস্তুবিলাক আপুনি কৰিব পাৰে। আৰু মই যিহেতু আপোনালোকক ক'লোঁ মেডেলাংছ ডিজিজ বুলি এটা বেমাৰত খুব মদ্যপান কৰিলে লাইপমা ডেভেলপ হয়, আৰু সেইকাৰণে আপোনালোকে এলকহলৰ পৰাও নিজকে তেনেকৈ বচাই ৰাখিব, যাতে আপোনালোকৰ তেনেকৈ লাইপমা হোৱাৰ পৰা আপোনালোক বাচি থাকিব পাৰে। লাইপমা হ'লে মই আপোনালোকক এডভাইচ কৰিম আপোনালোকে ভাল এটা ডায়েট ফ'ল' কৰিব, ল' ফেট ডায়েট, আৰু নিতৌ শাৰীৰিক পৰিশ্ৰম যেন আপোনালোকে কৰি থাকে। ধৰক এটলিষ্ট সপ্তাহত 5 days মান তেনেকৈ আপোনালোকে শাৰীৰিক পৰিশ্ৰম বা তেনেকুৱা এক্সাৰচাইজ কৰে, মিনিমাম 45 minutes কৰি থাকে। আশা ৰাখিছোঁ এই কথাখিনি আপোনালোকক উপকৃত কৰিব। আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ থাকিলে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব পাৰে। আই উড লাইক টু গেট বেক। থেংক ইউ ছ' মাছ।